Hello everyone, good evening. স্বাগতম জনাইছো মোৰ অন্য এক ভিডিঅ'লৈ। আজি হৈছে দীপাৱলী। তো দীপাৱলীৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলে আপোনালোক সকলোলৈ। দীপাৱলী চাকিৰ পোহৰে যেন আপোনালোকৰ জীৱনলৈ ৰঙীন কঢ়িয়াই লৈ আনে। তো সেই কামনাৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওকচোন বতৰটো ইমান বেয়া হৈ আছে, ৰাতিপুৱাৰ পৰা পুৰা বৰষুণ। পদূলি মুখত চাকি জ্বলাব পাওঁ নে নাপাওঁ তাৰ কোনো গেৰেণ্টিয়ে নাই, বৰষুণ পৰি আছে। তো চাই যাওক ভিডিঅ'টো। বহুত বৰষুণ দি আছে, তো যিখিনি টাইম চাকিখিনি থাকে আৰু জ্বলি সেইখিনি টাইমে আৰু চাকি জ্বলোৱা হৈ গ'ল। এয়া বৰষুণত ভিজি যায় আৰু চাকিটো নুমাই যায়, তাৰপাছত আৰু জ্বলাই দিওঁ। এনেকৈ হ'ল। এতিয়া চাকিবোৰ দিয়া হৈ গ'ল। বৰষুণ আৰু নেৰাই হৈছে, বৰষুণ পৰিয়ে আছে পূৰা ইপিনে। জ্বলাই দিয়া চাকিবোৰ জ্বলালো, বৰষুণে পৰি আছে। এতিয়া বৰষুণ এৰাই নাই। তো এয়া হয় জেঠী আমাৰ। তো জেঠী কিবা কৈ দিয়ক। দেৱালীৰ শুভেচ্ছা থাকিল। কি তো বম নাকি পানী বসছে যে তো এয়া মই মন্দিৰলৈ গৈছিলোঁ। আমাৰ ওচৰৰে হয় প্ৰায়। কালী মন্দিৰত গৈছিলোঁ। মা কালীৰ আশীৰ্বাদৰ অৰ্থে চাকি এগছি মা কালীৰ চৰণত জ্বলাবলৈ গৈছিলোঁ।
দিৱালী উপলক্ষে মোৰ ভিডিঅ'তে আছিলে এইখিনিয়ে। কালি আপলোড কৰা নহ'ল ভিডিঅ', জানেই দিৱালীটো পালন কৰোঁতে নহ'ল। তো আজি সামৰণি মাৰিম বুলি ভাবিছোঁ ভিডিঅ'তে। তো পুনৰবাৰ মোৰ ফালৰ পৰা আপোনালোক সকলোকে হেপী দিৱালী। সকলোৱে ভালে থাকক। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাব। তো আজিলৈ এইখিনিয়ে। বাই বাই।